जौ लोंनानै बिसि बिसाय बुज्लायनायाव हिन्जावनि जिउ गोमादों गसाइगावनि फुलकुमारियाव। हरनि समाव जौ लोंनानै फैनायाव बिसिखौ बुफैनाय समाव नखराव दावराव दावसि जानायनि जाउनाव हिन्जावनि जिउ गोमादों गसाइगावनि साबखाता आउटपस्टनि बेन्दोंआव गोग्लैनाय फुलकुमारि गामिनि सुमिला मुंनि बिसिया ओंखाम सङैनि थाखाय बुदोंमोन होननानै फोरमायदों दायनिगिरि जामेस हेमब्रमआ। इयुनाव मुलि लोंनानै थैदों होननानैबो फोरमायबावदों दायनिगिरिया। नाथाय जुलि जानायनि उनावबो बेबादिनो नखराव जौ लोंनानै बिहिखौ बुबोदों होननानै फोरमायदों थैनाय सुमिला टुडुनि फंबाय सकल टुडुआ। लोगोसे सानै बिसाजो आरो बिसाज्ला सासे दं होननानै रोखायै फोरमायदों। नाथाय पुलिसनि बिजिरनाया दाबोनो सलिनानै दङ। बिसिखौ थारैनो बिसाय जामेस हेमब्रमआ बुथारदों ना बिसि सुमिला टुडुआ गावनो मुलि लोंनानै थैदों बेखौ सं दाननानै पस्टमर्टमनि उनावसो मोनथिनाय जागोन होननानै फोरमायदों। ফুলকুমাৰী কি হৈছিলে যোৱাকালি? যোৱাকালি ঝগড়া হৈছিল কাৰ লগত? আমাৰ বহুৰ লগত। কিহৰ কাৰণে? আমি কৈছে ভাত বনাও, হ্যাঁ ওরা গেছে মদ খাবার। হ্যাঁ পরে আসে আমি থাপড় দিছে 3 বার। হ্যাঁ পরে ঘুমাইলো, হ্যাঁ তো ঘুমাইয়া পরে কি করলো, পরে ঘুম থেকে উঠলো, অন্য করে গেছে যাইয়া পরে ওষুধ খাইছে কোন? আমার বুক দুটা। আপনি কিয় মাৰিলে? হ্যাঁ কিয় মাৰিলে ওই যে আপুনি? মদ খাবার গেছে, হ্যাঁ ভাত বলা বানাই নাই, হ্যাঁ ওই নিয়ে আমার থাপড়া দিছে 3 বার। আচ্ছা ঘৰত কোন কোন আছিলে? হ্যাঁ ঘৰত কোন কোন আমার আছিলে? ছাওয়া ছিল, হ্যাঁ ছাওয়া ছিল একটা, কিমানজন? একজন। আচ্ছা কি ভাবি আপুনি এই কামটো কৰিলে? হ্যাঁ কি ভাবি আপুনি এই কামটো কৰিলে? এটা হ্যাঁ ওইটা যে ভাতগুলা বানাই নাই ওই নিয়ে মারছে কি দি মাৰিছে আপুনি? হাত দিয়া, হ্যাঁ হাত দিয়া হাত দি মাৰিছে। 3 বার। আগৰ পৰা আপুনি এনেকৈ অত্যাচাৰ চলাই আছে বুলি আমি অভিযোগ পাইছোঁ। এই হয় না, ওষুধ খাইছে বুলি কি কেনেকৈ গম পালে আপুনি? ওই যে লোক কৈছে কি ওষুধ খাইছে? বোগা মারা। পগা মাৰা। FB কি হৈছিলে ঘটনাটো? ঘটনাটো এনেকুৱা হ'ল, যোৱাকালি ৰাতি মোৰ দিদি, মোৰ চিষ্টাৰ আৰু মোটামুটি 2007 চনৰ আগতে বিয়া দিছিলোঁ ফুলকুমাৰী গাঁৱতে। তেতিয়া বিয়াৰ পিছত 14-15 বছৰ পিছত মানে মোৰ দিদি আৰু মোৰ বুনুটো বিয়া হোৱাৰ পিছৰ পৰা কিবা মোৰ বুনুৱে মদ খাই পেলাই ঝগড়া ঝাটি আৰম্ভ কৰে। আৰম্ভ কৰাৰ পিছত মানে মোৰ দিদিৰ ওপৰত অত্যাচাৰ কৰি পেলাই হাৰাশাস্তি, ভৰি দি ঠেং দি আদি মাৰি পেলাই যোৱাকালি নিশা ৰাতিৰ সময়ত মোক ফুলকুমাৰী গাঁৱৰ পৰা এজনক ইনফৰমেশ্যন দিছে, যিহেতু তোমাৰ দিদিটো এনেকুৱা অৱস্থাত আছে বুলি। আমি হঠাৎকৈ মোৰ ডাঙৰ ককাই আৰু মোৰ ভাই আৰু মই নিজে গৈ তাত উপস্থিত হৈ মানে আমি ভাবিলোঁ যদি মানুহটো জীয়াই আছে তেনেহ'লে ডাক্তৰৰ ওচৰত লৈ যাম। সেই কথা দি পেলাই আমি অতি সোনকালেৰে সৰু মাৰুতি গাড়ী কল কৰি পেলাই ৰাতিৰ ভিতৰত 12:30মান ৰাতিত মানে লৈ গৈছে। তেতিয়া গাড়ীটো যোৱা পাইছে, তাতে যিজন মোৰ দিদি মাৰপিট কৰি চিৰিয়াছ হৈ আছিল, তেওঁৰ 5 মিনিটমান আমি সাজু হ'বলৈ, হস্পিটেলত সাজু হ'বলৈ আমি সাজু কৰিবলৈ চেষ্টা কৰিছিলোঁ। তেতিয়াৰ সময়তে মোৰ দিদিৰ প্ৰাণটো হেৰুৱাল। আৰু মোৰ দিদিৰ নামটো আছিল সুমিলা টুডু। কিমান বয়স আছিল 30 বছৰ। ল'ৰা ছোৱালী আছে 3টা, ছোৱালী 2জন আৰু সৰু ল'ৰা এটা আছে। ছোৱালী 2জনৰ নাম হ'ল ইলিছা হেমব্ৰম, তেওঁৰ বয়স 12 বছৰ, আৰু অলপ সৰুটো হ'ল চেনেকা হেমব্ৰম, তেওঁৰ বয়সটো হ'ল 7 বছৰ, আৰু সৰু এটা ল'ৰা আছে, তেওঁৰ বয়সটো হ'ল 5 বছৰ। আপুনি কি বিচাৰিছে? আমি বিচাৰিছোঁ যিহেতু ইমান দিনৰ পৰা তেওঁ বিয়া হোৱাৰ পিছৰ পৰা হাই কাজিয়া আৰু তেওঁৰ ওপৰত অত্যাচাৰ হাৰাশাস্তি কৰি মাৰি আছিল, তেতিয়া আমিও দুয়োটা গাঁৱৰ আলোচনাৰ মাধ্যমেৰে তেওঁ নিজে চহী থহি লৈ পেলাই কৈছিল আমি তেওঁৰ লগত হাই কাজিয়া নকৰিম, আৰু যদি মই ভৱিষ্যত হাই কাজিয়া কৰি কিবা অসুবিধা তেওঁৰ ওপৰত চলিম তেনেহ'লে মই আইনভাৱে দণ্ডনীয় হ'ম। আৰু সেই কথাটো ময়ো তেওঁৰ দায়িত্ববোধহীন হিচাপে গ্ৰহণ কৰিছিলোঁ।
সেইকাৰণে আলোচনা মাধ্যমেৰে আমাৰ সমাজত যেনেকুৱা চলি আছিল তেনেকুৱা আমি শেষ কৰিছিলোঁ। কিন্তু দুৰ্ভাগ্যজনক কথা যে তেওঁ সেই ৰাইজৰ কথা নুশুনি পেলাই তেওঁ নিজৰ সুইচ্ছা কৰি কাম কৰি হাৰাশাস্তি মোৰ দিদিৰ ওপৰত মাৰপিট কৰি আৰু যোৱা ৰাতিটো এনেকুৱা মাৰপিট কৰিছে তেওঁৰ চকুৰ ওপৰত ইমান হাতেৰে মাৰপিট